Hey dosto, welcome back to my YouTube channel Sin My Vlogs. তো আজি ডিম্পুদাক লগ কৰিব গৈ আছো। আমাৰ ওচৰতে কলেজ এখনত ডিম্পুদাক মাতিছে যাব। চাওঁ লগ পাওঁ না নাপাওঁ। তো ফাইনালি ডিম্পুদাক লগ পালোঁ দিয়ক। চাওক কলেজত ডিম্পুদা আহি পালে। তোমালোকে মানে ভাগ্যৱান, তোমালোকে যাক আশা কৰি আছা। গতিকে আমাৰ মানে তোমাৰ মানে ইউটিউবৰ কাৰণে ডিম্পু আমাৰ ঘৰত আহি আছে, আহি পালে এইমাত্ৰ। আমি আমাৰ কামবিলাক আৰম্ভ কৰিম আমি লাহে লাহে। এইটো ভিডিঅ'ত মোক দেখা নাপাই দিয়ক, ডিম্পুদাকে চাওক। তো ডিম্পুদাক এতিয়া সম্বৰ্ধনা জনাব। তো বলক। জাপি হিয়াশ্ৰী বৰ্মন ফটো মাৰিব লাগিছিল তোমালোকে ফটো। আৰু শৰাই এটা আগবঢ়াব বৰ্ণালী বৰ্মনে। আৰু তেখেতক এখন গ্ৰিটিংছ কাৰ্ডেৰে সম্বৰ্ধনা জনাব হীৰামণি হালৈ, জিনামণি হালৈ, জিনামণি হালৈ ফটো। ইয়াৰ পিছত ডিম্পু বৰুৱাক সম্বৰ্ধনা জনাব অতি আগ্ৰহেৰে ঘৰতে বৈ অনা এখন গামোচাৰে আমাৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী বৰ্ণালী বৈশ্যই। ডিম্পুদাই এতিয়া ভাষণ দিব। শুনকচোন কি কয় ডিম্পুদাই। হেল্ল', নমস্কাৰ নমস্কাৰ প্ৰথমতে কামপীঠ জ্যেষ্ঠ মহাবিদ্যালয় মানে বহুত বহুত থেংক ইউ যে মোক ইমান আদৰ সাদৰ কৰি মাতি অনাৰ কাৰণে। তো ইমান মানে মোৰ মানে বহুত বেছি ভাল লাগিছে। এনেকুৱা বুলি ভবা নাছিলোঁ কি ধুনীয়া পৰিৱেশ বা ইয়াত আহি পেলাই মানে এনেকুৱা লাগে মনটো শান্তি পৰি গৈছে পুৰা একদম। তো ইমান ধুনীয়া কলেজ এখনত যোনে যোনে পঢ়ি আছে। এইবাৰ মানে ফাৰ্ষ্ট ইয়েৰত কোনে কোনে নাম লগাইছেনো হাত দাওকচোন। তো ইয়াত এইটোৱে মই এইটোৱে ক'ম যে এইখন যিখন কলেজ মানে ইমানে প্ৰকৃতিৰ মাজত আছে যে কোনেও যাতে এইটো নাভাবে যে ঘৰবিলাক কেঁচা কিবা পকা হ'ব লাগে, কিন্তু ইয়াত মানে পঢ়ি যিটো শান্তি পোৱা যাব না, সেই শান্তিটো মানে বেলেগত টাউনৰ মাজত পঢ়ি বা ক'ৰবাত পঢ়ি পোৱা নাযায়। তো আৰু ইয়াত পঢ়ি যদি ইয়াত পঢ়ি যদি ভাল ৰিজাল্ট কৰা যায়, বাহিৰত গৈ পিনে যেতিয়া কোৱা যাব যে আমাৰ স্কুলখন এনেকুৱা, কলেজখন এনেকুৱা আছিল, কলেজখনত ইমান সেই নাছিল বা এতিয়া বহুত ভাল হ'ল, কিমান এটা মনত শান্তি পোৱা যাব। তো সেইকাৰণে জাষ্ট মই এটাই কথা কওঁ নৱাগতসকলৰ কাৰণে, যিহেতু নৱাগত আদৰণি সভা, যে এই কলেজখন সঁচাকৈ এখন মানে একদম মানে ভাল লগা কলেজ আৰু আহি পেলাই আশ্ৰম টাইপৰ ধুনীয়াকৈ ইয়াত সকলোৱে যাতে পঢ়ে। আৰু বাকী ভাষণ চাষণ দিয়াতো মোৰ ইমান নিয়ম নাই। চবে মোৰ ভিডিঅ' চাই না? দে এতিয়া ছাৰে এই যে বাহিৰত যি ক'লা তুমি, বাহিৰত কেনেকুৱা লাগিল সেই সম্পৰ্কে কৈ থাকিব ভাল লাগিব। মইতো বাহিৰত যাই থাকোঁ, তো ভিডিঅ' বনোৱা কাম আৰু ব্লগ বনাব বাহিৰত যাই থাকোঁ।
হাই প্ৰথম তো বাহিৰত যোৱা ভিডিঅ' ক'ত ক'ত চাইছিস চবে চাইছি না তো মই ডুবাই গৈছো আৰু সিদিনা হা তাৰমানে বিহু পূজা বুলি গুৱাহাটীৰ এখন দোকানে কিবা ড্ৰেছ বনাইছে মোক কলাক যে ড্ৰেছটো পিন্ধি এটা এনে ফটো চটো মাৰা দিয়া যাওঁ এটা ৰিল বনাইছিলো চবেই বিয়া পতা বুলি ভাবছে বিয়া পতা হোৱা নাই বিয়া দেৰি আছে বিয়া চিয়া দেৰি আছে 3-4 বছৰ পিছত বাৰু হ'ব কম চবতকে আৰু এইবাৰ যিহেতু শিক্ষানুষ্ঠানত আহিছো মই এইবাৰ ইংলেণ্ড গৈছিলো ইংলেণ্ড যাওঁতে সকলোৱে চাগে জানে অক্সফৰ্ড ইউনিভাৰ্চিটিৰ কথা তো অক্সফৰ্ড ইউনিভাৰ্চিটি গৈছিলো বহুত বেছি ভাল লাগিছে তাত মানে প্ৰায় 700-800 বছৰ পুৰণা এখন ইউনিভাৰ্চিটি হয় আৰু ভিডিঅ' বনাইছো সেইটো ভিডিঅ' সকলোৱে চাইছে না যদি কোনো চোৱা নাই চাব আৰু এটা মনত ইনস্পিৰেশ্যন ল'ব যে একদিন যাতে অক্সফৰ্ডত পঢ়িব পাৰোঁ আৰু অক্সফৰ্ডত পঢ়াৰ কাৰণে এনেকুৱা নহয় যে বহুত ডাঙৰ ইয়াৰ পৰা আৰম্ভ কৰিব লাগিব ইয়াৰ পৰা কোনোবা গ'লেও একদিন অক্সফৰ্ডত পঢ়িব পাৰে মানে যদি মনত সাহস আৰু ভালদৰে পঢ়ি শুনি মানে যায় মানে এইটোৱে কৈছোঁ আৰু বাকী আৰু গৈ আছোঁ নেক্সট পূজাৰ পিছত থাইলেণ্ড যাম থাইলেণ্ডৰ ভিডিঅ' পাব আপোনালোকে পূজা ইয়াতে চাম এতিয়া যদি কাবাই কিবা যদি মোক যদি কিবা সুধিব ইচ্ছা কৰিছে যিকোনো কুৱেশ্যন আৰু যি মই ধৰা ইউটিউবে কমাই বা যিকোনো কুৱেশ্যন অনলি ইউটিউব বুলি নহয় সুধিব পাৰে মই কম আৰু যদি কাৰোবাৰ সাহস আছে কেনেকে ইউটিউবলৈ গ'ল আৰু তেওঁ ডুবাইত গৈ কেনেকুৱা পালে সেই সম্পৰ্কে আপোনাক অলপমান কৈ দিয়ক আমাক প্ৰথমতে তাইৰ কুৱেশ্যনটোত এনচাৰ দিছো ইউটিউবাৰ কেনেকৈ হৈছো जिते जिओ হৈছিল সব সস্তা হৈ গৈছিল পইচা ভৰাব নালাগে তো তেতিয়া মই বহুত চেনেল চাইছো আৰু মোৰ আগতো অসমৰ বহুত চেনেল আছিল যেনেকৈ অলাক্ৰেজি আছিল বেটাহঁতৰ যায় জানে থাকে চবেই অলাক্ৰেজি চালো তাৰপিছত ময়ো ভাবিলো যে মইতো এক্টিং কৰিব নাজানো কিবা এটা মোবাইলত এটা বানা কৰোঁ আৰু এনেকৈ বানে এতিয়াও বানি আছো চবে ভাল পাই আছে তাৰ কাৰণে বহুত বহুত থেংক ইউ আৰু নেক্সট ছাৰে সুধিছে যে কি উঠছে ডুবাইত যাই কেনে লাগছে ডুবাইত মই 2বাৰ গৈছো একবাৰ যাওঁতে সবচে ওখ বিল্ডিং বুৰ্জ খালিফা তাতে উঠছো তাৰপিছত আৰু সেইবাৰ মানে চব নহল ডুবাইত মানে ইমানে বস্তু আছে নেক্সট একবাৰ গেলো আৰু নেক্সট একবাৰ যাই একদম আচৰিত কাম কৰছো যেনে ধৰ এয়াৰপ্লেনৰ পৰা যাই পাইছো স্কাই ডাইভিং বুলি কয় তো মাটিৰ পৰা 5 কিলোমিটাৰ ওপৰত লৈ যায় এয়াৰপ্লেনত তাৰ পৰা জাপ মাৰি দিব লাগে এটা পিছত থাকে বাৰু আৰু পেৰাচুটেৰে খুলি ফেলে কৰে সেইটো মানে একদম এটা ভয়ানক এক্সপিৰিয়েঞ্চ সেইটো কৰি বহুত ভাল লাগছে তাৰপিছত এই পৃথিৱীৰ সকলোতকৈ দামী হোটেলখন আপোনালোকক দেখিছো চাগে চাইছি না বুৰ্জ আল আৰব বুলি কয় য'ত যদি সবচে তাৰে দামী যিটো ৰুম সেই ৰুমটোত একদিন থাকিব লাগিলে কিবা 75 লাখ না কি টকা লাগে চব সোণাৰে 10,000 হেণ্ডেলো সোণাৰ তাৰ ক্ষেত্ৰত গেলি ভাল লাগছি আৰু ইংলেণ্ডতো স্কটলেণ্ড গৈছো স্কটলেণ্ড জানে যে যেতিয়া মানে আমাৰ শ্বিলংখনকো স্কটলেণ্ড বুলি কোৱা হয় ন হয়তো ইংৰাজী নামটো দিছিল কিয় কোৱা হয় যে যেনেকৈ শ্বিলঙত কোনে যাই পাইছিলো শ্বিলঙত যাই পাইছে চবে হাতাকাচোন শ্বিলঙত কোনে যাই পাইছিল ওকে তো শ্বিলঙত যাই পেলাই মেঘ হৈ যায় নাই ৰাস্তাটো মেঘ হৈ যায় সেইকাৰণেতো মেঘালয় বুলি কয় তো সেনেকৈ স্কটলেণ্ডত গেলিও মানে ৰাস্তাত মেঘ আহিছে হঠাৎ কাৰণ বহুত ঔষধ আছে তো সেইটো ভাবিয়ে চাগে ইংৰাজসকলে দেখলাক যে আমাৰ সিহঁতৰ দুখন স্কটলেণ্ড ধুনীয়া ঠাই আছে স্কটলেণ্ডৰ দৰে তো স্কটলেণ্ড নাম দিয়া যাওক তাতেও গেলো আৰু আয়াৰলেণ্ডতো গৈছো এনেকৈ ঘূৰি থাকো আৰু আপোনারা এনেকৈ ভিডিঅ' চিডিঅ' চাই থাকব আৰু যাই বিভিন্ন ঠাই দেখাব চেষ্টা কৰিম থেংক ইউ আৰু কিবা বেলেগ আছে আবার যিকোনো এটা নতুনকে এডমিশন লোৱা ষ্টুডেণ্ট ইয়াত আহাচোন তাতে তাইকে যিকোনো যাৰ সাহস আছে যিকোনো তো আহা তো এর কারণে দেখা এটা হাত তুলি কি নাম তোমার ভূপালী বৰ্মন তো তুমি কিয় ভাবিলা ইয়াত পঢ়িম বুলি ইয়াত পঢ়ি ভাল লাগে সকলো পৰিৱেশটো ভাল লাগে আৰু ধুনীয়া সেইকাৰণে ভাল লাগে
ইয়াত পঢ়ি তুমি ডাঙৰ হ'লে আৰু ক'ত পঢ়িব বিচৰা ডাঙৰ মই ডাঙৰ হৈ ভাল ৰিজাল্ট কৰিলে মই ভাল কলেজত পঢ়িব বিচাৰোঁ কলেজ চবে ভাল এখনো ভাল বাহিৰত গুৱাহাটীত পঢ়িব ইচ্ছা কৰা বাহিৰত নে বাহিৰত পঢ়িব ইচ্ছা আছে তো নিশ্চয় বাহিৰত পঢ়িব পাৰব আৰু পুনৰ কৈছো যে সকলোৱে ইয়াত যোনে যোনে পঢ়ি আছে সকলোৱে নিজকে লাকি বুলি ভাবক কাৰণ আজিৰ দিনত এনেকুৱা পৰিৱেশ পাবা খুবেই টান হা পাব গুৱাহাটীত বম বম বিল্ডিঙত বম বম কলেজ তাতে পাব কিন্তু যিটো মনৰ শান্তি বা ইয়াত অতি কম ল'ৰা ছোৱালী আছে ছাৰ বাইদেউসকলে যিটো একদম নিজৰ ল'ৰা ছোৱালীৰ দৰে পঢ়াব সেই সুবিধাটো বেলেগত নাপায় তো ইয়াত লাহে লাহে বোলে ছাৰে কৈছে যে লাহে লাহে ইয়াত পুৰা বিল্ডিং চিল্ডিং হ'ব বোলে অতি শীঘ্ৰে কাম হ'ব তো এইখন কলেজ অতি দৰে ধুনীয়া হ'ব আৰু মোৰতো ইয়াত আহি খুব ভাল লাগিল নেক্সট আৰু অহাৰ ইচ্ছা আছে থেংক ইউ তো ডিম্পুদাই আৰু বহুত কিবা কিবি কৈ আছে কিন্তু ছাৰ আৰু বেছি দীঘলীয়া নকৰি দিয়ক ভিডিঅ'টো ডিম্পুদাৰ কথা গোটাই দেখুৱাব লাগিলে প্ৰায় 2-3 ঘণ্টা হৈ যাব ইমান দীঘল ভিডিঅ' নকৰোঁ দিয়ক আজি এইখিনিতে ভিডিঅ'টো তো বাই বাই